এজাক ৰুদ্ৰ বতাহে পাৰ ভাঙে উটুৱাই প্ৰাণ বাৰুদৰ গানে এখন একান্ত। আৰু এতিয়া 10টা বাজিছে আৰু এতিয়া গৈ আছোঁ বাহিৰত ফুৰিবলৈ আৰু লগৰ কেইটা আছে তাত গৈ লগ পাম আৰু তাত কি বনাই আছে কি কৰি আছে চব দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাই যাব। ঘৰত কিবা অলপ খাই লওঁ, তাৰপিছত গৈ আছোঁ পুৰা জেগাত লগ পাম। ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ গোটেইকেইটা লগৰ ল'ৰা তাত আছে আৰু চাওক গাঁৱৰ জীৱনটো কেনেকুৱা, গাঁৱত মানে থাকি কি মজা লাগে এটা। আৰু চাই থাকক আৰু গোটেইখিনি দেখাই আছোঁ, গম পাই যাব। আৰু লগৰ আহি গ'ল চুনু, ই খন্তা এখন লৈ আহিলে, তাত খুটা পুতিব লাগিব। তো চাই থাকক আৰু গৈ আছোঁ। আৰু এতিয়া গৈ আছোঁ আমি তাত য'ত মানে বনোৱা হৈছে চাংখন, আৰু তাত গৈ আছোঁ। তাৰ পৰা চাই থাকক আৰু গোটেইখিনি ভালদৰে ধুনীয়াকৈ দেখাই আছোঁ। তো ভাল লাগিব আৰু শেষলৈকে চাই থাকক, গম পাই যাব। এজাক ৰুদ্ৰ বতাহে পাৰ ভাঙে উটুৱাই প্ৰাণ বাৰুদৰ গানে এখন একান্ত নদীৰ সীমনাধাকাৰ, এখন একান্ত নদীৰ সীমনাধাকাৰ। তিনিখন আকাশত গিৰি আহি পালোঁ ফাইনেলি, আমি য'ত মানে গোটেইকেইটা আছে লগৰ তাত আহি পালোঁ। আৰু এতিয়া মানে ইয়াত বনাই আছে কি, এখন চাং বনাই আছে। আৰু ইয়াত চাওক এতিয়া বৰ্তমান গৰমৰ দিন পৰিছে, তো ঘৰত থকাৰো অলপ অসুবিধা হ'ব, কাৰণ কাৰেণ্ট নাথাকিবই। তো সেইকাৰণে আমি ইয়াত মানে গোটেইকেইটাই লগ হৈ পেলাই বনাইছোঁ। বিশেষকৈ লগ মানে গোটেইকেইটাই বনোৱা নাই, এজনকে ক্ৰেডিটটো যাব, আৰু তেওঁৱে বনাইছে, তেওঁৱে গোটেইখিনি কৰিছে। গতিকে আৰু চাই থাকক আৰু চাওক এটা কথা। তো এই কথাটো হ'ল কি যে গাঁৱত আছোঁ বৰ্তমান, আমি গাঁৱত থকাৰ কাৰণে ইয়াত মানে কিমান সুবিধা। তো গৰম লাগিছে, বাহিৰত আহিছোঁ বা গছৰ তলত বহিছোঁ, বা এই বৰ্তমান মই বাঁহৰ তলত আছোঁ। বাঁহৰ তলত মানে পুখুৰী পাৰত, পুখুৰী আছে, তাৰ পাৰত আমি আছোঁ। কিন্তু চহৰত থাকিলেতো সেইখিনি সুবিধা নাপালোঁ ন, কেৱল ৰুমৰ ভিতৰতে থকা, লাইন আছে, ফেন দিয়া, লাইন নাই, গৰমত থকা। গতিকে আৰু এইবিলাক হ'ল গাঁৱৰ জেগা। গতিকে গাঁৱত থাকি কিমান এটা মজা লাগে, কিমান মানে ভাল লাগে। আৰু গাঁৱৰ পৰিৱেশটো গোটেইবিলাক ওলাই আহিব, একেলগে ওলাই আহি পেলাই গোটেইখিনি লগ হ'ব, তো কিমান ভাল লাগিব চাওকচোন। আৰু সেই পিছপিনে সিখন বনাইছে, তো আমি তাত যাই আছোঁ, মজাকৈ দেখাই আছোঁ। আৰু কি ওপৰৰ পৰা ভিউ দেখাম, মানে চাঙৰ ওপৰৰ পৰা কেনেকুৱা লাগে। তো চাই থাকক আৰু গোটেইকেইটা আছে তাত, সিহঁতৰ লগতো কথা পাতিম। তো বলক চাই থাকক ভিডিঅ'টো শেষলৈকে, গম পাই যাব সকলোখিনি। আৰু ইয়াত আমাৰ মানে চাঙৰ কাম চলি আছে, মানে কাম গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, কাম কৰি আছে। এয়া কপিল দা আৰু ওপৰত আছে ই। তো গোটেই পূৰা চাওকচোন কিমান ঔষধ বনাইছে চাংখন। আৰু ইয়াত উঠিম, আৰু ইয়াত উঠি পেলাই আপোনালোকক দেখাম কেনেকুৱা লাগে। তো চাওক ধুনীয়া হ'ব, গৰমৰ দিনত মানে ধুনীয়াকৈ বতাহ লাগি থাকিব, কিমান ভাল লাগিব ইয়াতে বহি পেলাই। তো চাই থাকক আৰু অলপমান ফিলিংছটো লওক আপোনালোকেও। ইফালে কাম চলি আছে আমাৰ, ইফালে পূৰা যেতিয়া গোটেইখিনি সম্পূৰ্ণ হ'ব, তাৰপিছত ভালদৰে ভিডিঅ' বনাম। তো ভিডিঅ'টো চাই থাকক। আৰু গধূলি মই ক'ৰবাত যাই আছোঁ, আৰু পূৰা ধামাকা হৈ যাব, চাই থাকক। চাংখনত এতিয়া বৰ্তমান উঠিম ৰ'ব, অলপমান আপোনালোকক উঠি ফালে দেখাই আছোঁ চাংখনত কেনেকুৱা লাগে। পূৰা একদম দেখছিনা, পূৰা কি জাখলা দিছে একদম ওপৰলৈকে, পূৰা একদম উঠি আছোঁ, আৰু পূৰা একদম মানে মজা লাগি আছে, ভয়ো লাগে দিয়কচোন। আৰু এইফালে ওপৰত এই আৰু সৰু চলিকেইটাই উঠি আছে ইয়াতে, এই বন্ধু আৰু চাওক পূৰা চাঙৰ ওপৰত উঠছোঁ, পূৰা চাঙৰ ওপৰত। আৰু চাওক একদম তলত দেখি নাছে কিয়, এই এটা বহি আছে। আৰু এইফালে কাম চলি আছে বৰ্তমান, কাম সম্পূৰ্ণ হোৱা নাই, ভয়কৈ উঠছোঁ। ইয়াৰ পৰা যদি পৰোঁ একদম নাক মুখ গোটেই। আৰু চাওক ইয়াত ওপৰৰ পৰা এইবিলাক কাম চলি আছে। ইফালে এইখন চাং, আৰু ইয়াত চাওক কেনেকুৱা লাগে, ভয় লাগে। আৰু ইয়াতে বহি আছে, ইফালে ভালদৰে গোটেই সম্পূৰ্ণ হোৱা নাই এইটো ৰাস্তা। আৰু লগতে এইফালে কাষত পুখুৰী আছে, কিবা কিবি পুখুৰী আছে, ইফালে পথাৰ, তাৰমানে ভিউটোৱে ভাল লাগে। আৰু ইয়াত বহি পেলাই এটা ধুনীয়া মানে ফিলিংছ পোৱা যায়, মানে একদম ৰিলেক্স হৈ যায় মাইণ্ড, মানে একদম কি ক'ম আৰু, ক'বলৈ ভাষা নাই, এনেকুৱাত ভাল লাগে মানে ইয়াত থাকি। আৰু ওপৰৰ পৰা ভিউ এটা দেখুৱাই আছোঁ, চাই লওক ভিউটো কেনেকুৱা লাগে, ধুনীয়াকৈ এটা চিনেমেটিক শ্বটত। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। আৰু চাওক ইয়াৰ ওপৰত এইবিলাক কি ধুনীয়াকৈ জাখলা দিছে এইখন, আৰু ইয়াৰ তলত বান্ধি আছে জাখলা, সম্পূৰ্ণ হৈছে মোটামুটি। আৰু ইয়াৰ পৰা চাওক কি ধুনীয়া। আৰু সেইটো হৈছে ঘৰলৈ যোৱা, মানে ঘৰৰ পৰা অহা যোৱা কৰা ৰাস্তা এইটো, সেইফালে দি ঘৰত যাব পাৰি। আৰু এইফালে আছে আপোনাৰ, এইফালে পথাৰ, এইখন পথাৰ, সকলো পিনে কি ধুনীয়া লাগে পৰিৱেশটোৱে, চাই লওকচোন।
তো এতিয়া ইয়াৰ পৰা যামেই আৰু বেছি সময় নাথাকোঁ আৰু গোটেইখিনি কাম হোৱাই আধা হ'ল আৰু এতিয়া খানা খাব যাম খানা আছে তো পূৰা আৰু ভাই কেনে লাগছি উঠি পালে মজা মজা ভয় লাগছি না উঠি তামাম লৰি আছে পূৰা লৰি আছে কলে লৰি আছে তো চাই থাকক ভিডিঅ'টো আৰু শেষলৈকে গধূলি পূৰা ধামাকা হ'ব আৰু যাই আছোঁ মই এক ঠাইত তো চাই থাকক আৰু ক'ত যাই আছোঁ গম পাই এতিয়া যাই আছোঁ মামাহঁতৰ ঘৰত এতিয়া কৈছিলে ক'ৰবাত যাই থাকা বুলি আৰু এইফালে আছে ইছা তো এতিয়া মই যাই আছোঁ মামাহঁতৰ ঘৰত আৰু বৰ্তমান আছোঁ ই ৰিক্সাত আৰু এইফালে আছে লগৰটো তো যাই আছোঁ আৰু বহুত দিন যোৱা নাই তো ফুৰি আহোঁ ব'লক আৰু ফুৰি আহোঁ গোটেইখিনি গম পাব চাই থাকক ভিডিঅ'টো শেষলৈকে মৰমৰে জুই জ্বলে আৰু আহি পালে পালোঁ মুকালমুৱা আৰু মুকালমুৱাত নামি গাড়ী চেঞ্জ কৰিব লাগিব গতিকে ইয়াত নামি দিলোঁ আৰু ৰাতি হৈ গ'ল বহুত আহি পাওঁতে তো এতিয়া বুলি খোজকাঢ়ি যাই আছোঁ আৰু সেইখন হৈছে হোটেল আৰু সেইখন হোটেল মানে মুকালমুৱাৰ বিখ্যাত হোটেল ৰেষ্টুৰেণ্ট হয় তো চাই থাককচোন আৰু মামাহঁতৰ তাত যোৱা কথা যিহেতু অলপমান কিবা লৈ লওঁ ৰ'ব এই দোকানখনত লৈ ফালে যাম আৰু কিবা এটাতো লৈ যাব লাগিব ন মামাহঁতৰ ঘৰত যাম তো ব'লক লৈ ল'লোঁ আৰু বৰ্তমান মই আছোঁ মুকালমুৱাত আৰু এতিয়া যাই আছোঁ মামাহঁতৰ ঘৰত তো গাড়ীত চাইছোঁ মানে গাড়ী ৰখি আছোঁ গাড়ী পোৱা নাই তো পালে যাম আৰু এইখন পিছত দেখি আছে ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেণ্ট তো চাই যাওঁ আৰু দেখুৱাই আছোঁ মামাহঁতৰ ঘৰত যাই আছোঁ আহি পালোঁ ঘৰ আৰু ৰাতিয়ে হৈ গ'ল বহুত গতিকে ৰাতি হোৱাৰ কাৰণে আৰু ভিডিঅ' নকৰিলোঁ তো ইমানতে ভিডিঅ'টো এণ্ড কৰোঁ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ